মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। আশা কৰোঁ তোমালোকে লকডাউনত ঘৰতে বহি ধুনীয়াকৈ পঢ়ি আছা। তো আহাচোন আজি আমি এটা বিষয়ৰ ওপৰত আলোচনা কৰোঁ। বিষয়টো হৈছে যে পখিলা। পখিলা তোমালোকে নিশ্চয় দেখা পাইছা। পখিলাটো কেনেকুৱা লাগে তোমালোকৰ? পখিলাবিলাক নিশ্চয় ভাল লাগে। নানা ৰঙৰ পখিলা আহে, ৰঙা, হালধীয়া, বগা, কলা, এনেকুৱা বিভিন্ন ধৰণৰ পখিলাবিলাক আহে। আমাৰ ফুলবিলাকত, তোমালোকৰ ঘৰত যিবিলাক ফুল আছে সেই ফুলনি গছবিলাকত এই পখিলাবিলাক আহে। আৰু পখিলাবিলাকে আহি কি কৰে? পখিলাবিলাকে এবাৰ আহি গছডালৰ ফুলবিলাকত আহি পৰে, পৰি ফুলৰ মৌটো পান কৰে, মানে ফুলৰ মৌটো, ফুলৰ ৰসটো খায়, আকৌ উৰি আকৌ ঘূৰি ফুৰে। ভাল লাগে চাই। এই পখিলাৰ ওপৰত এটা কবিতা আমাৰ আছে, 2য় শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিখনত আছে। গতিকে এই পাঠ্যপুথিখন তোমালোকে এতিয়া উলিয়াই লোৱা। স্ক্ৰীণত ইমেজটো আহি গৈছে, তো তোমালোকে স্ক্ৰীণতো চাব পাৰিবা। আৰু কিতাপখন উলিয়াই ল'লে তোমাৰ ভাল হ'ব। এই পখিলা পদ্ধতি কেনেকৈ মাতিব লাগে মই তোমালোকক এতিয়া এবাৰ মাতি শুনাম, আৰু তোমালোকে সেইমতে মাতিবলৈ চেষ্টা কৰিবা। পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলোঁ বুলি কলিটিক ক'লে, ভাল পায় কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, ওলাহতে পখিলাৰ মন ভৰি পৰে। তোমালোকৰ সুবিধাৰ বাবে আৰু এবাৰ কৈ দিছোঁ, মাতি দিছোঁ পদ্ধতি, তো তোমালোকে চাই যাবা। পখিলা। পখিলাই পাখি মেলি নাচে উৰি উৰি, আধা ফুলা কলিটিক চাই ঘূৰি ঘূৰি। একেলগে খেলোঁ বুলি কলিটিক ক'লে, ভাল পায় কলিটিয়ে পাহি মেলি দিলে। পাহি মেলি কলিটিয়ে জকমক কৰে, ওলাহতে পখিলাৰ মন ভৰি পৰে। তো এই পদ্ধতি এনেকৈ মাতিব লাগিব। আৰু তোমালোকে এই পদ্ধতি মাতি মোক ভিডিঅ' প্ৰেৰণ কৰিবা। গম পাম যে তোমালোকৰ কেনেকুৱা হৈছে মাতাত, ঠিক হৈছে নে নাই। আৰু এইমতে মই যেনেকৈ মাতিছোঁ তোমালোকে তেনেকৈ মাতিব চেষ্টা কৰিবা আৰু এইটো মুখস্থ কৰিবা। গতিকে তোমালোকে এইটো পখিলাৰ বিষয়ে তোমালোকে নিশ্চয় অলপ ধাৰণা গম পালা যে পখিলাটো কেনেকুৱা। পখিলা বিভিন্ন ধৰণৰ ৰঙৰ পখিলা আহে। পখিলাবিলাকে এবাৰ কি কৰে, ফুলত পৰে, আকৌ উৰে, আকৌ ফুলত পৰে। আমি সেইটো চাই বহুত ভাল পাওঁ। তোমালোকে ভাল পোৱা নে? নিশ্চয় ভাল পোৱা। চাবাচোন কেনেকুৱা লাগে আৰু মোক জনাবা। যদি ভিডিঅ'টি তোমালোকে ভাল পাইছা, তেতিয়াহ'লে ভিডিঅ'টি অন্য ছাত্ৰ ছাত্ৰীসকললৈও প্ৰেৰণ কৰিবা। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক চাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, ধন্যবাদ। আজিলৈ এৰিছোঁ, বাই।